गरेस्वर साइन्स एकाडेमीनिफ्राय जाफुंसारनाय। सिगां बोसोरफोरनि बायदिनो बे बोसोरावबो गरेस्वर साइन्स एकाडेमीया मोजां फिथाइ मोननो हादों। 2026 मायथाइनि जौसिन गेजेर फरायसालिनि आनजादाव गरेस्वर साइन्स एकाडेमीनिफ्राय गासै सा 225 फरायसाफोरा आनजादाव जिरायदोंमोन। बेनि गेजेराव सा 118 फरायसाफोरा सेथि मासियाव उथ्रिसार जानो हादों आरो बेनिनो सा 15 फरायसाफोरा डिस्टिंशन, सा 70 फरायसाफोरा स्टार आरो सा 21 फरायसाफोरा नैथि मासियाव उथ्रिसार जानो हादों। गुबुन फारसेथिं मख'नो नांबावगोन दि बावैसो सिगां फोसावजानाय देग्लायनि JEE आनजादाव गरेस्वर साइन्स एकाडेमीनिफ्राय गासै सा 15 फरायसाफोरा उथ्रिसार जादों। गरेस्वर साइन्स एकाडेमीया बे खेबनि फोसावनाय फिथाइयाव BTCनि गेजेरावनो गोजौसिन फिथाइखौ मोननो हादों होनना फोरमायदों बिबानगिरिया आरो फैबाय थानाय सानफोराव बेनिख्रुइ साबसिन फिथाइ दिन्थिनो थाखाय गोख्रों नाजागोन होनना फोरमायदों गरेस्वर साइन्स एकाडेमीनि गोरायुं समल बर'आ। আপোনালোকক সকলোকে गरेस्वर साइन्स एकाडेमीলৈ প্ৰথমতে স্বাগতম জনাইছো। প্ৰতিটো বছৰৰ দৰে এইবেলিও আমাৰ गरेस्वर साइन्स एकाडेमीৰ পৰা খুব ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। নট অনলি गरेस्वर এই বৰ্ষ মানে তামুলপুৰ ডিষ্ট্ৰিক্ট হিচাপে ষ্টেট সায়েন্স একাডেমীত সায়েন্স ষ্ট্ৰীমেই আছে। আমাৰ এই বছৰ সায়েন্স ষ্ট্ৰীমত টোটেল 225 জন ষ্টুডেণ্টে এপিয়াৰ কৰিছিলে। তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজনৰ কথা ক'লে টোটেল 203 জনে ফাৰ্ষ্ট ডিভিজনলৈ পাবলৈ সক্ষম কৰিছে আৰু সেই 203 জনৰ ভিতৰত নৰ্মেলি হায়াৰ ছেকেণ্ডাৰীত ডিষ্টিংশ্যন নাথাকে, তথাপিও 85ৰ ওপৰত টোটেল 15 জন ষ্টুডেণ্ট পাবলৈ সক্ষম হৈছে আৰু ষ্টাৰ হিচাপে ক'লে 75ৰ ওপৰত টোটেল 203 জনৰ ভিতৰত 85 জনে পাবলৈ সক্ষম হৈছে। আৰু এটা আমি এনালাইচিছ কৰিছিলোঁ কি 80%ৰ ওপৰত কিমান ষ্টুডেণ্ট আছে বুলি ক'লে টোটেল 203 জনৰ ভিতৰত 49 জন ষ্টুডেণ্টে 80%ৰ ওপৰত আছে। সেই অনুসৰি আমাৰ गरेस्वर साइन्स एकाडेमीৰ ৰিজাল্টৰ ফলাফলটো বহুত ভাল। নট অনলি হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট, ৰিচেণ্টলি JEE ৰিজাল্টো দিয়া গৈছে। সেই JEE ৰিজাল্টতো আমাৰ একাডেমীৰ পৰা 15 জন ষ্টুডেণ্টে ইতিমধ্যে কোৱালিফাইড কৰিছে এডভান্সৰ বাবে। তাৰে ভিতৰত এজন ষ্টুডেণ্ট আছে সীমান্ত বড়ো বুলি পেলাই, যিয়ে নেকি উইদাউট কোচিং 94.6% পাবলৈ সক্ষম হৈছে। আশা কৰিছোঁ এডভান্সৰ এক্সামটো যাতে ভাল হয়। ইয়াৰ লগতে আৰু 3 তাৰিখে নিটৰ এক্সাম আহি আছে। তাৰ বাবেও আমাৰ गरेस्वर साइन्स एकाडेमीৰ যিমান ষ্টুডেণ্ট আছে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ। যদি ৰিজাল্ট এনালাইচিছ কৰোঁ তেতিয়া আমি যিখিনি জানো মেবি নহ'ব পাৰে। আমাৰ BTR অঞ্চলত 85ৰ ওপৰত থকা আমাৰ गरेस्वर साइन्स एकाडेमीৰে হয়, আটাইতকৈ 15 জন পাইছে আৰু ষ্টাৰ হিচাপে চালেও 85 জন আছে। সেইটোতো আমিয়ে প্ৰথম আছোঁ আৰু ফাৰ্ষ্ট ডিভিজনৰ কেটেগৰীত চালেও সায়েন্স হিচাপে 203 জন আছে, সেইটোতো আমিয়ে চাগে মেবি হ'ব লাগে। আমি বহুত উৎফুল্লিত। যেনেধৰণে আশা কৰিছোঁ তেনেকুৱাকৈ পাইছোঁ। লগতে আমি পাইছোঁ বুলি ফালে সেইখিনিতে কনফাইন নহয়, তাৰ ওপৰত আৰু আমি অনাগত দিনবোৰত যাতে ইয়াতকৈ আৰু ভাল ৰিজাল্ট উলিয়াব পাৰোঁ তাৰ কাৰণে আমি সদায় কাম কৰি যাম। সায়েন্স একাডেমীৰ পৰা কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজটো হৈছে 89.2%। মই টোটেল 9 hours 7 hours এনেকৈ পঢ়িছিলোঁ এদিনত আৰু ইয়াতে 225 জন আছে ষ্টুডেণ্ট এইবাৰে HS এক্সামটো দিছে। আৰু মেট্ৰিকত আপোনাৰ ৰিজাল্ট কেনেকুৱা আছিল? মোৰ মেট্ৰিকৰ এক্সাম কাইণ্ড অফ এভাৰেজ আছিল, 75% আছিল ষ্টাৰ মাৰ্ক। এবাৰে 89.2% আছে। ধন্যবাদ দিব কাৰ কাৰণে? মোৰ ইয়াতে যোনবিলাক টিচাৰ্ছ আছে সেইবিলাকক ধন্যবাদ দিছোঁ মোক মটিভেট কৰিবৰ কাৰণে আৰু ওচৰতে গাইডেঞ্চ দিবৰ কাৰণে।